নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। যিসকলে আমাৰ ভিডিঅ'বোৰ চাই থাকে তেওঁলোকে গম পাই চাগে আমি কেৱল দিহা নামৰ ভিডিঅ'ই দি আছিলোঁ এতিয়ালৈকে। প্ৰথমবাৰৰ বাবে এটা নতুন চেষ্টা এটা কৰিছোঁ, এটা সৰু ব্লগ এটা বনাবৰ চেষ্টা কৰিছোঁ। আই হোপ আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। তো আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। যিহেতু আমি অসমীয়া মানুহ, তো জয়ধ্বনি নোহোৱাকৈ কেনেকৈ বাৰু যাত্ৰা আৰম্ভ হ'ব। 20 তাৰিখে মাৰ্চৰ আমি ৰাতি 10টা বজাত বাছত উঠিছোঁ। 10টা বজাত আৰম্ভ হৈছে আমাৰ যাত্ৰা মধুপুৰলৈ। ৰাতিপুৱা 7মান বজাত আমি মধুপুৰ পাইছোঁগৈ। এইখন হৈছে মধুপুৰৰ গেট। তাৰপিছত এইখিনি হৈছে প্ৰাংগণ, মন্দিৰৰ প্ৰাংগণ সত্ৰখনৰ। এইটো হৈছে আচল মধুপুৰৰ সত্ৰটো, এইটো সত্ৰখন হৈছে। তাৰ কাষতে আছে ইফালে কীৰ্তন ঘৰ। ইয়াতে ডেইলি নাম প্ৰসংগ হয়। তেওঁলোকে প্ৰায় ৰাতিপুৱাই নাম প্ৰসংগ কৰে, 9টা 10টালৈ শেষ হৈ যায়। কিন্তু সেইদিনা অলপ বৰষুণ দিয়াৰ বাবে তেওঁলোকৰো নাম প্ৰসংগ কৰাত অলপ পলম হৈছে। আৰু আমিও তাৰ অতিথিশালালৈ গৈ ফ্ৰেছ হৈ ধুনীয়াকৈ আমাৰ জাতীয় পোছাকযোৰ পিন্ধি নামঘৰলৈ আহিলোঁ। আপোনালোকেও তালৈ গ'লে ৰাতিপুৱা সোনকালে পোৱাকৈ যাব, নহ'লে ৰাতি থকাকৈ যাব। আৰু অতিথিশালা আছে, আপোনালোকৰ তাত একো অসুবিধা নহয়। মাত্ৰ ৰান্ধনি লৈ যাব লাগিব। এইটো হৈছে সত্ৰখনৰ মণিকূটটো। আৰু এয়া হৈছে শংকৰদেৱে গা ধোৱা পুখুৰী। তেখেতে তাত থাকোঁতে ইয়াতেই স্নান কৰিছিলে। সত্ৰখনৰ একদম বাওঁফালেই আছে, কীৰ্তন ঘৰৰ ওচৰতে আছে এই পুখুৰীটো। তাৰপিছত এই নামঘৰটোত শংকৰদেৱে বৃন্দাবনী বস্ত্ৰ কেনেকৈ বনোৱা হয় তাৰ ফৰ্মুলা ইয়াত লিপিবদ্ধ কৰি থৈ দিয়া আছে। নামঘৰটোৰ ওচৰতে আছে এইটো। তাৰপিছত এইখিনি হৈছে মন্দিৰৰ প্ৰাংগণ। আমি গৈয়ে এইখিনিয়ে পাওঁ। এতিয়া বৰষুণ দিয়াৰ বাবে অলপ পানী জমা হৈছে বাৰু। এইবোৰ হৈছে অতিথিশালা। 2টা 3টা 4টামান অতিথিশালা আছে। নামঘৰটোৰ পিছফালেও আছে অতিথিশালা। তাৰপিছত এইটো হৈছে কীৰ্তন ঘৰ আৰু এইখন হৈছে আমাৰ বাছখন। আমি এইখন বাছতেই গৈছিলোঁ তালৈ। আৰু এইজনী হৈছে মা, মোৰ মা। তেখেতে বাছত বহি অলৰেডি ৰেডি হৈ আছে যাবলৈ। বন্ধুসকল, যিহেতু মই ভিডিঅ'টো ইণ্টেনশ্যনেলি বনোৱা নাই, তো মোৰ তাত আৰু ক্লিপছ নাই। যিখিনি ফটোজ আছে মই এডিট কৰি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। মধুপুৰৰ অতিথিশালাত আমি ভাত খাই আমি তাৰপিছত ইয়ালৈকে আহিলোঁ, ৰাজবাৰীলৈকে আহিলোঁ। বহুত ধুনীয়া মেহেল হয়, ভাল লাগিছে গৈ। একদম প্লেনিং নোহোৱাকৈ আমি গৈছোঁ মন্দিৰলৈ, মানে মধুপুৰলৈ। তাৰপিছত এইবোৰ মানে একদম প্লেনিং নাছিলে মোৰ। একচুৱেলি মা যোৱা কথা আছিল, কিন্তু মাক অকলে পঠাবলৈ অলপ ভয় লাগিল মোৰ। তো ময়ো লগত গুচি গ'লোঁ। ৰজাদিনীয়া প্ৰায় গোটেইখিনি বস্তুৱে তাতে ৰখা হৈছে, সাঁচি ৰখা হৈছে। তেওঁলোকৰ ফটোজ হওক বা তেওঁলোকৰ খোৱা বস্তু, পাত্ৰ, তাৰপিছত মেডেলছ আৰু বন্দুক, তেওঁলোকে যুদ্ধৰ কাৰণে কি কি ব্যৱহাৰ কৰিছিলে সেইবোৰো আছে তাতে, গোটেইখিনি থৈ দিয়া আছে। মাত্ৰ সেইবোৰ ভিডিঅ' কৰিবলৈ নিদিয়ে। তো মই ফটো উঠাইছোঁ। এইজনী হৈছোঁ মই। এটা ৰীল বনোৱাৰ চেষ্টাত নাজানো আপোনালোকক কিমানখিনি দেখাবলৈ সক্ষম হৈছোঁ। মানে একদম ইণ্টেনশ্যনেলি বনোৱা ভিডিঅ' নহয়। মই ভবাই নাছিলোঁ ইউটিউব খোলাৰ কথা আৰু এইবোৰ আপলোড দিয়াৰ কথাই ভবা নাছিলোঁ। তো তেনেকুৱা ক্লিপছ নাই মোৰ লগত। যিখিনি আছে এডিট কৰি দেখাইছোঁ। তাৰপিছত যিখিনি ফটোজ আছে সেইখিনিও মই ইয়াৰ পিছত এডিট কৰি দিছোঁ। এইজনী হৈছে মোৰ কাজিনজনী। আমি যি দিহা নামৰ ভিডিঅ' বনাওঁ তাত আছোঁ, আমি গোটেইকেইজনীয়ে আছোঁ। যিসকলে চাইছে তেওঁলোকে নিশ্চয় চিনি পাইছে। এই ভ্ৰমণটো আচলতে গোটেইখিনি ঘৰৰ মানুহেই যোৱা হৈছে। যিমানখিনি বংশ পৰিয়াল আছে আমাৰ গোটেইখিনিয়ে মিলিয়েই যোৱা হৈছে, বাহিৰা মানুহ তাত কোনো নাই। তাৰপিছত ৰাজবাৰীৰ পৰা আমি ওলালোঁ সত্ৰশাললৈ। সত্ৰশালতে আমাৰ ৰান্ধনীয়ে ভাত বনালে আৰু আমি তাতেই সেইদিনাখন ৰাতি থাকিলোঁ। এয়া হৈছে 22 তাৰিখৰ দিনাৰ ৰাতিপুৱাৰ দৃশ্য। খুব সুন্দৰকৈ ৰখা হৈছে নামঘৰটো। সত্ৰাধিকাৰগৰাকীৰ পৰা নামঘৰটোৰ বিষয়ে বহুতখিনি কথা জানিলোঁ। তাত এখন ৰথ আছে। এইখন হৈছে কোচ ৰজাৰ দিনৰ ৰথ। কোনোবা এজন ৰজা অহা বুলি কৈছিলে, মোৰ ঠিক মনত নাই নামটো, একদম বেয়া নাপাব। এই ৰথখন আকৌ আমাৰ এতিয়া বনোৱা হৈছে সেই পুৰণা ৰথখন চাই। আৰু এই ঘৰটোত শংকৰদেৱে থাকি কালীয় দমন নাটখন লিখিছিল বুলি আমাক জনালে সত্ৰাধিকাৰগৰাকীয়ে। আৰু ৰথ দুখন হোলীৰ টাইমত বাহিৰলৈ ওলোৱা হয়। বাহিৰলৈ ওলাই ধুই আকৌ তাতে থৈ দিয়ে। এতিয়া কেইখনমান ফটো আপোনালোকক এডিট কৰি দেখুৱালোঁ ইয়াতে। আৰু মোৰ তাত ভিডিঅ' নাই সত্ৰশালৰ। তো ইয়াৰ পিছত আমি গ'লোঁ মহামায়া মন্দিৰলৈ। এয়া হৈছে মহামায়া মন্দিৰৰ ওপৰত যিটো পাৰ্বতী মন্দিৰ আছে, সেই মন্দিৰৰ ভিডিঅ'। তাত 2টা মন্দিৰ আছে, এটা পাৰ্বতী মন্দিৰ আৰু এটা শিৱ মন্দিৰ। এইটো মোৰ পিছফালে যিটো আছে এইটো হৈছে পাৰ্বতী মন্দিৰ। আৰু ইয়াত অলপ এখন দুখন দোকান আছে গাইছ, আৰু মোৰ লগত ভিডিঅ' নাই, তো ফটো দেখাইছোঁ। এয়া হৈছে মহামায়া মন্দিৰৰ ফটো। বৰমা, মা, এইজনী মই, মোৰ কাজিনছ। তাৰপিছত আমি মহামায়াৰ তলতে তাতে ভাত বনাবৰ কাৰণে দিয়া হৈছে। তাতে আমি ভাত খালোঁ। ভাত খোৱাৰ পিছত
এয়া ধাৰাসাৰ বৰষুণ ভাত খোৱাৰ পিছত বহুত বৰষুণ দিছে, একদম শিল বৰষুণ দিছে, ডাঙৰ ডাঙৰ শিল। তাত আপুনি গ'লে মানে মহামায়া মন্দিৰ যোৱাৰ তাত তলতেই কেইখনমান দোকান পাব, হোটেল দোকান পাব। তো তাতে আপুনি পইচা দি আৰু তেওঁলোকে জেগা দিব আপোনালোকক, ধুনীয়াকৈ ৰান্ধি আপোনালোকে খাই আহিব পাৰে। আমি তেনেকুৱাই কৰিলোঁ, ৰান্ধনি যিহেতু লৈ গৈছিলোঁ, তাতে তেওঁলোকক কিবা এটা ভাড়া দি আমি তাতেই ভাত সাজ খালোঁ। তাৰপিছত আমি গ'লোঁ এয়া মহামায়া দেৱীৰ স্নান ঘাটলৈ। এই গছ কেইজোপা আপুনি বিশ্বাস নকৰিব ক'লে চিমেণ্টৰ বনোৱা হয়। এই গছ কেইজোপা এইবোৰ নহয়, যিযোৰ ডাঙৰ গছ অলপ আগত দেখিলে আপুনি, সেইজোপাৰ কথা কৈছোঁ মই। সেইজোপা হয় চিমেণ্টেৰে বনোৱা এইজোপা, আৰু পাতবোৰো চিমেণ্টেৰে বনোৱা হয়। মোৰ দেখি আচৰিত লাগিছে, বিশ্বাস হোৱাই নাছিল। তাৰপিছত আমি তাৰ পৰা উভতি আহোঁতে বৰপেটাৰ গৰখীয়া মন্দিৰত এপাক সোমাই আহিলোঁ। যিহেতু বহুত দেৰি হৈ গৈছিলে, তো মোৰ তাত কোনো ধৰণৰ ভিডিঅ' নাই, জাষ্ট ফটোজখিনিয়ে দি দিছোঁ। সেইকাৰণে এয়া মোৰ হাঁহিমুখীয়া মা, এইযোৰ কাণফুলি যি মই জাৰ্ণিত কিনিছোঁ, আৰু এই 2 দিনীয়া ভ্ৰমণত পোৱা এখন ভাল ফটো। থেংক ইউ ফৰ ৱাচিং। ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু ডেকা চিষ্টাৰ্ছ।